Hello everyone. So আজি হৈছে আমাৰ দ্বিতীয়টো দিন আমি যদিও কাজিৰঙা আহিছো বহুত ৰাতি হল কালি আহতে কমেও 5:30 6টা মানত আমি আহি পাইছো হোটেল সো আজি এতিয়া ৰাতিপুৱা হৈছে টাইম 6:10 আৰু আমাৰ গাড়ী আমি যাম কাজিৰঙাত 7:15ত সো 7:15 আমি কাজিৰঙালৈ যাম আৰু আমি জাস্ট মই ওলাই ললো মই ৰেডি হৈছো আৰু সাৰিক So আপোনালোক যদি আমি কেনেকৈ আহিলো বা আপোনালোকে যদি আহিব খুজিছে আপোনালোকে কেনেকৈ আহিব পাৰিব সো মেক মাই ট্ৰিপ বুলি এটা এপ আছে আপোনালোকে এপটো ডাউনলোড কৰিব আৰু তাত আপোনালোকে গৈ পেলাই সব ধুনীয়াকৈ সিলেক্ট কৰি ল'ব পাৰিব কোনখন বাছত আহিব বা সময়টো কেতিয়া আপোনালোকে আহিব পাৰিব ধৰি লওক ৰাতিপুৱা আহিব পাৰে মানে 10টা বজাতো থাকে বাছ আৰু ৰাতিও থাকে সো আপোনালোকৰ সুবিধা অনুযায়ী টাইমটো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব আৰু অনলাইন বুকিং হলে কি ভাল আপোনালোকে সিটটো বাছিব পাৰে কোনখন সিটত বহি আপোনালোকে আহিব হেটো ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰিব পাৰে কিন্তু অফলাইন হলে এনেকুৱা নহয় যে অনলাইন অফলাইনও পাৰি আপোনালোকে যেতিয়া আইএসবিটি লৈকে আহিব গুৱাহাটী তো তেতিয়া আপোনালোকে যদি বুকিং কৰা নাই তেতিয়া হলে ধুনীয়াকৈ কাউন্টাৰ বিলাক থাকিব মই আপোনালোক ভিডিঅ দেখামেই কাউন্টাৰ বিলাকৰ So এইবোৰ হৈছে কাউন্টাৰ আৰু বিভিন্ন ধৰণৰ নাম দিয়া থাকে কাউন্টাৰ বিলাকৰ এয়া হৈছে প্ৰাঞ্জিত কাউন্টাৰ ঠিক তেনেদৰে ত্ৰিশুল বুলি থাকিব সো আপোনালোকে ইয়াৰ পৰা টিকট কাটিব পাৰে তাত কি হয় নিজে মানে সিটখন সিলেক্ট কৰিব নোৱাৰি সো যিবিলাক সিট মানে বাকি বাছি গৈছে সেই সিট কেইখনত আপোনালোকে বহিব লাগিব সেইকাৰণে অনলাইন মানে যেটো পদ্ধতি অনলাইন পদ্ধতিটো খুবেই বেছি মানে সুবিধাজনক আৰু ফ্যাসিলিটি খুবেই বেছি ধুনিয়া তাৰ মানে বহুত বেছি ধুনিয়া সুবিধাজনক প্লাস কমফৰ্টেবল আৰু তাত আপোনালোকক এটা পানী ওয়াটাৰ বটল দিব অফাৰ কৰিব ঠিক আহকচোন বাছখন চাও So আমি যিখন হোটেলত আছো হোটেলখনৰ নাম হৈছে হোটেল বালাজী হোম ষ্টে যিখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 10 কিলোমিটাৰ মান দূৰত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত যিবিলাক হোটেল আছে সেই হোটেল বিলাক খুব ধুনিয়া কিন্তু প্ৰবলেমটো হৈছে বহুত বেছি এক্সপেন্সিভ পাৰ নাইট আপোনালোকে তাত 8000 10000 ইমানকে দিব লাগে সো আমি যিখনত আছো আমি ইয়াতে দুটা নাইট ষ্টে কৰিম আৰু আমি টোটাল দিব লাগিব 4000 সো আৰু ইয়াৰ পৰা আপোনালোকক জি ফ্যাসিলিটিও দিয়া হ'ব হেটো বৰ এক্সট্ৰা হয় বলকচোন হোটেলখন চাও So মই ভিডিওটো এইখিনিতে আজি সমাপ্ত কৰিলো আপোনালোকৰ যদি কিবা সুধিব লগা আছে প্লিজ মোক কমেন্ট সেকশনত সুধিব আৰু ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ সো মাচ আৰু নেক্সট ভিডিওত আমি মই কাজিৰঙাৰ ট্ৰিপটো দিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং